স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মই আজি যাবলৈ ওলাইছোঁ মোৰ লগৰ এজনীৰ তাত। মই অকলে নাযাওঁ, মোৰ লগত যাব অপৰাজিতা আৰু আমি দুয়ো কিয় গৈ আছোঁ মোৰ লগৰজনীৰ তাত সকলোবিলাকো মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব। মই ক'ত গৈ আছোঁ কোৱাই নাই নহয়, মই গৈ আছোঁ ডুমনি আৰু এনেকৈ আহি আমি বজাৰ পালোঁ, মানে ডুমনি বজাৰ পালোঁ আৰু আমি এনেকৈ কিছুমান সৰু সুৰাকৈ বজাৰ কৰিম বুলি বজাৰত সোমিলোঁ আৰু এনেকৈ বাজাৰবিলাক ল'লোঁ। ইফালে অপৰাজিতা বাজাৰবিলাক লৈ আছে, কি লয়। আৰু আমি চব্জি বাজাৰ কৰি এইখন দোকানতে আমি চাউল দাইলবিলাক ল'লোঁ আৰু সকলোবিলাক বাজাৰ হৈ গ'ল আৰু আমি এইবিলাক বাজাৰ একেবাৰে ল'লোঁ, লৈ কিনে এতিয়া ঘৰলৈ বুলি উভতিছোঁ আৰু এনেকৈ বহুত দেৰিও হ'ল বাজাৰ কৰাতে আৰু ফাইনেলি আমি লগৰ ঘৰৰ তাত আহি পালোঁ। ঠাণ্ডাৰ বাবে হাত ভৰি লগতে মোৰ নাকটোও ৰঙা হৈ গৈছে গাইছ। সেইবাবে আহিয়ে আমি জুই পোৱালোঁ গোটেইকেইটা। ইফালে উৰ্মি অপৰাজিতা লগতে এইটো হিমাশ্ৰী আছে আৰু হিমাশ্ৰী হঁতৰে ঘৰত আহিছোঁ আমি গোটেইকেইটাই। তাৰপিছত গোটেইকেইটাই এনেকৈ একাপ চাহ খালোঁ, তাৰপিছত গোটেইকেইটাই এনেকৈ হাঁহি ফূৰ্তি কৰি একেলগে শুলোঁ আৰু ৰাতিপুৱা উঠি কিনে চাওঁ যে ইমান নিয়ৰ দিছে, মানে গাইজ ক'ব লাগিব দেই। তাৰপিছত ৰাতিপুৱা উঠিলোঁ মই সোনকালে, তাহোন উঠা নাই আৰু উঠি কিনে মই চাহ তাহ খালোঁ। গাইজ ফাইনেলি ৰাতিপুৱা হ'ল আৰু আমি আজি খানাৰ কাৰণে একেবাৰে ৰেডি আৰু এইফালে অপৰাজিতা উৰ্মি ৰেডি হৈ আছে। তাৰপিছত ৰেডি হৈ কিনে গোটেইকেইটাই বহু দিনৰ মূৰত একেলগে এসাঁজ খালোঁ, ৰাতিপুৱাৰ সাঁজটো। গাইজ আমি যাবলৈ ৰেডি একেবাৰে আৰু যিকেইটা আহিব লগা আছিল সেইকেইটা আহিয়ে পোৱা নাই, আমি সেইকাৰণে ইফালে ৰখি আছোঁ। লগতে সকলোকে মাঘ বিহুৰ বহুত বহুত শুভকামনা আৰু বহুত সময়ৰ অন্তত বাকীবোৰো আহি পালে আৰু শেষত স্কুটিত বস্তুবিলাক তুলি দিলোঁ আৰু এনেকৈ আমি যাবলৈ ৰেডি হ'লোঁ আজিৰ খানাৰ কাৰণে। আৰু শেষত ময়ো বাৰু পিছফালে বহি ল'লোঁ এনেকৈ আৰু এনেকৈ আমি গোটেইকেইটাই যোৱা ষ্টাৰ্ট কৰিলোঁ আৰু আহি আমি ফাইনেলি সেই স্থান পালোঁ য'ত আজি আমি খানা খাম। আৰু চাওকচোন ঠাইখিনি ইমান ধুনীয়া আৰু যদি কোনোবাই খানা খাম বুলি ভাবি আছে তেনেহ'লে ইয়াত আহিব পাৰে আৰু বহুত সুন্দৰ ঠাই এইখন। আৰু এইখন দলঙত মানে আপোনালোকে বহুত ভাল পাব আৰু এইখন দলং আছে ডুমনিৰ অহপাত। গাইজ বহুত দিনৰ মূৰত আমাৰ ফিলচফি ডিপাৰ্টমেণ্টৰ গোটেইকেইটা সমনীয়াকেইটা লগ হৈছোঁ, সহপাঠীকেইটা লগ হৈছোঁ আৰু আজি এটা সৰুকৈ এটা খানা আয়োজন কৰিছোঁ। খানাত আজি গাহৰিৰ মাংস আছে আৰু এইফালে ব্ৰইলাৰ আছে, লোকেল মুৰ্গীও আছে আৰু এইফালে সৰু সুৰাকৈ ভাজা কিবা অলপ হ'ব আৰু এইখিনিয়ে আয়োজন সৰু সুৰাকৈ, যিহেতুকে আমাৰো মানুহ বেছি নাই সেইবাবে আমি এনেকৈ সৰু সুৰাকৈ এটা আয়োজন কৰিলোঁ আৰু বছৰৰ মূৰত এবাৰ খাব লাগে, বহুত ভালো লাগে লগৰ লগত। যিহেতুকে মাঘ বিহু আহিল আৰু মাঘ বিহুৰ ওচৰতে আমি এনেকৈ এটা খানা আয়োজন কৰিলোঁ। আহক তেনেহ'লে আয়োজন কৰা আমাৰ খানাটি এটি গীতেৰে উপভোগ কৰোঁ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল। আৰু এইফালে সকলোৱে বহি লৈছে এনেকে আৰু মই ইয়াত হেমেনে বোলে কিবা কয় গাইজ, কি ক'বা কোৱা? আজি বঢ়িয়া লাগিল খানা হাতটো খাই। ऐसे हालात में बेहतर यही है कि वक्त रहते इंसान सतर्क होकर अपने जज्बात को काबू में रखकर अपने कदम पीछे हटा ले। খানা খোৱাই নাই, খানা খাওঁ বোলে ভালে লাগিল, তাৰ কি কথা কয়। আজি আমাৰ খানাৰ আয়োজন হৈ গ'ল। এয়া মাংস, লোকেল মাংস, এইফালে ভাজি আছে, এইফালে গাহৰি আছে, তাহোন গাহৰি খাইছে আৰু ব্ৰইলাৰ খাইছে, মই লোকেল মাংস খাইছোঁ আৰু এইফালে বেঙেনা আৰু এনেকৈ গোটেইকেইটা আমি খানাত বৰ্তমান বহিলোঁ। তাৰপিছত এনেকৈ খাই বৈ সকলোবিলাক শেষ কৰি কিনে আমি যাবলৈ ৰেডি হ'লোঁ ঘৰত আৰু আমাৰ ওচৰত গাড়ীৰ অভাৱ, সেইকাৰণে আমি তিনিওটাই এনেকৈ এখন স্কুটিতে উঠিলোঁ আৰু ঘৰলৈ বুলি কৈ এনেকৈ আহি থকাতে বহুত ৰাতিও হ'ল। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ত' ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। ত' আজিলৈ বাই বাই।